নমস্কাৰ, মই উজ্জ্বল নিৰ্মাণ গ্ৰুপ অফ ইঞ্জিনিয়াৰ্ছৰ টিমৰ ফালৰ পৰা আপোনালোকক জনালোঁ দীপাৱলীৰ অশেষ শুভকামনা। আমি নিৰ্মাণ গ্ৰুপ অফ ইঞ্জিনিয়াৰ্ছে যোৱা 4 বছৰে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন নিৰ্মাণ কাৰ্যত আমি জড়িত হৈ আছোঁ। আমাৰ লগত অভিজ্ঞ চিভিল ইঞ্জিনিয়াৰ, ইণ্টেৰিয়ৰ ডিজাইনাৰ, আৰ্কিটেক্ট, লগতে আমাৰ ডাঙৰ এটা টিম আছে, অভিজ্ঞ টিম, যি আমি অলৰেডি বহুতো কাম কমপ্লিট কৰিছোঁ। আৰু নেক্সট আমি কিবা এনেকুৱা কাম থাকিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকক যিকোনো প্ৰকাৰে সহায় কৰাৰ কাৰণে ৰেডি আছোঁ। আমি যোৱা 4 বছৰে বিভিন্ন ঠাইত নিৰ্মাণ কাৰ্যৰ সময়ত যেতিয়া আমি নিৰীক্ষণ কৰিবলৈ যাওঁ, এইটো দেখা পালোঁ যে বিভিন্ন ধৰণৰ কামৰ সময়ত ডিফেক্ট ৰৈ যায়, যিটো মানুহে গমেই নাপায়। গতিকে আমি এই ইউটিউব চেনেলটোৰ মাধ্যমেৰে আমি বহুতো সৰু সৰু নিৰ্মাণৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতাৰ কথা আমি আপোনালোকৰ ওচৰত আমি লৈ আহিম, যিটো চাই আপোনালোকে বহুতখিনি আপোনালোকৰ আইডিয়া আহি যাব কেনেকৈ নিৰ্মাণৰ সময়ত কেনেকুৱা কিছুমান পইণ্ট আমি চাব লাগে। মানুহ এজন চলা ফুৰা কৰিবলৈ যিদৰে আমাৰ শৰীৰটোৰ মজবুতিটো অতিকৈ প্ৰয়োজনীয়, তেনেকৈ ঘৰ এখন বনালে অকল ঘৰটোৰ সুন্দৰ হ'লেই নহয়, ভিতৰৰ পৰাও তাৰ মজবুতিটো অতিকৈ প্ৰয়োজনীয়। গতিকে আমাৰ যিহেতু অভিজ্ঞতা এই ফিল্ডখনত 4 বছৰৰ পৰা হৈ আহিছে, গতিকে কিছুমান সৰু সৰু নিৰ্মাণ সম্পৰ্কীয় তথ্য আপোনালোকৰ মাজলৈ লৈ আহিম। আপোনালোকে ছাপোৰ্ট কৰিব আৰু যদি কিবা কুৱেৰি থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।